নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি অষ্টম শ্ৰেণীৰ দহন আৰু শিক্ষাৰ যিটো পাঠ আছে বিজ্ঞানৰ, সেই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি চাম, ঠিক আছে। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল দহন কাক বোলে? দাহ্য পদাৰ্থ জ্বলিবলৈ কি চৰ্তৰ প্ৰয়োজন হয়? তো ইয়াৰ শুদ্ধটোতো হৈছে যে যেতিয়া কোনো দাহ্য পদাৰ্থ অক্সিজেনৰ উপস্থিতিত উত্তপ্ত হৈ তাপ আৰু পোহৰ উলিয়াই সেই প্ৰক্ৰিয়াটোক দহন বুলি কোৱা হয়। দাহ্য পদাৰ্থ বা দাহ্য পদাৰ্থ মানে যিবোৰ পদাৰ্থ মানে জ্বলিব পাৰে, ঠিক আছে। তো যেতিয়া যিবোৰ বস্তু জ্বলে, তো সেইবোৰ বস্তু জ্বলিবৰ কাৰণে কিহৰ প্ৰয়োজন হয়? আমাক অক্সিজেনৰ প্ৰয়োজন হয়। অক্সিজেনৰ অবিহনে জুই জ্বলিব নোৱাৰে, ঠিক আছে। আৰু জুই জ্বলাৰ পিছত কি হয়? তাপ আৰু পোহৰ ওলায় ন। তো গতিকে এই গোটেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? দহন বুলি কোৱা হয়। তাৰপিছত কৈছে যে এইদৰে জ্বলিবলৈ পদাৰ্থটোক নিৰ্দিষ্ট উষ্ণতাৰ প্ৰজ্বলন উষ্ণতা অতিক্ৰম কৰিব লাগিব আৰু বায়ুত অক্সিজেন থাকিব লাগিব। তো গতিকে কি চৰ্ত হ'ব লাগিব বস্তুটো জ্বলিবৰ কাৰণে? অক্সিজেন লাগিব আৰু নিৰ্দিষ্ট পৰিমাণৰ উষ্ণতা বা তাপ লাগিব, তাৰ ফলতহে জ্বলিব, ঠিক আছে। তো 2 নম্বৰটো হ'ল যে জ্বলি থকা মমবাতিটো কাঁচৰ গিলাচে ঢাকিলে কি হয়? তো মমবাতি এডাল কাঁচৰ গিলাচে ঢাকিলে তাৰ ভিতৰত থকা অক্সিজেন শেষ হৈ পৰে আৰু অক্সিজেন নথকাৰ বাবে দহন বন্ধ হৈ মমবাতিডাল জ্বলি নাথাকে। তো ইয়াত মমবাতিটো কৰি ল'বা, ইয়াত খন হৈ আছে, মমবাতিখনো হৈছে, ঠিক আছে, এইটো ঠিক কৰি ল'বা। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে প্ৰজ্বলন উষ্ণতা কাক বোলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে দাহ্য পদাৰ্থ এটাৰ দহন আৰম্ভ হোৱাৰ বাবে যি নিম্নতম উষ্ণতা লাগে তাকে প্ৰজ্বলন উষ্ণতা বোলে, আৰু এই উষ্ণতাৰ তলত পদাৰ্থটোৰ দহন সম্ভৱ নহয়। তাৰপিছত আহিলে সীসা কাক বোলে? কেনেদৰে সৃষ্টি হয়? গেছীয় বা বাষ্পীয় দাহ্য পদাৰ্থ জ্বলাৰ সময়ত যি অঞ্চলত তাপ আৰু পোহৰ উৎপন্ন হয় তাকেই সীসা বোলে। এই সীসা সাধাৰণতে পদাৰ্থৰ বাষ্পীভূত হৈ দহনত অংশগ্ৰহণ কৰাৰ ফলত সৃষ্টি হয়, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো যে মমবাতিৰ সীসাৰ পৰা আমি কেনেকৈ পোহৰ পাওঁ? তো মমবাতিৰ সীসাত থকা অদাহ্য কাৰ্বন কণাবোৰ গৰম হৈ জ্বলি উঠে আৰু পোহৰ উলিয়ায়, এইকাৰণে আমি মমবাতিৰ পৰা পোহৰ পাওঁ। তাৰপিছত আহিলে তোমালোকৰ 6 নম্বৰ খালী ঠাই পূৰ কৰোৱা। তো জুই নিৰ্বাপনৰ বাবে সাধাৰণতে কি ব্যৱহাৰ কৰা হয়? পানী ব্যৱহাৰ কৰা হয়। আৰু ঘৰত ব্যৱহাৰ কৰা এবিধ জলীয় ইন্ধন হ'ল কেৰাচিন। এচিড বৰষুণে শস্য, গৃহ আৰু মাটিৰ ক্ষতি কৰে আৰু দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ সৃষ্টি হয়। তো ইয়াত যি অকণমান বেছিকৈ ক'লা হৈ আছে ন, ক'লা ডাঠ হৈ আছে, এইখিনি হৈছে তোমালোকৰ খালী ঠাই, ঠিক আছে। তাৰপৰা 7 নম্বৰটো হ'ল তোমালোকৰ যান বাহনত CNG ব্যৱহাৰ কৰিলে নগৰ প্ৰদূষণ কেনেকৈ কমে? নগৰত প্ৰদূষণ কেনেকৈ কমে? তো CNG হৈছে পৰিষ্কাৰ ইন্ধন, ইয়াৰ দহন কালে অপদ্ৰব্যৰ সৃষ্টি কম হয়, সেয়েহে পেট্ৰল ডিজেলতকৈ কম প্ৰদূষণ কৰে, ফলত নগৰবিলাকত বায়ু প্ৰদূষণ হ্ৰাস পায়। তাৰপিছত আহিলে আমাৰ 8 নম্বৰ প্ৰশ্নটো যে মমবাতি সীসাৰ আকাৰ চিত্ৰসহ চিনাক্ত কৰা। তো তোমালোকৰ এইটো ছবিটো কিতাপত আছে, তো তাৰ পৰা চাই পেলাই লিখি ল'লেই হ'ল, ঠিক আছে। আৰু অংশবোৰ এইটো হৈছে দীপ্তিহীন নীলা দীপ্তিমান অঞ্চল চিহ্নিত কৰিব লাগে। তো এইকেইটা চাবা, কিতাপত ছবিটো আছে তোমালোকৰ, তাৰ পৰা লিখি ল'বা। তাৰপিছত 9 নম্বৰটো যে ইন্ধনৰ কেলৰি মান প্ৰকাশ কৰা এককটোৰ নাম কি? তো ইয়াৰ এককটোৰ নাম হৈছে তোমালোকৰ কিলোজল প্ৰতি কিলোগ্ৰাম। তো 10 নম্বৰটো হ'ল কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নুমুৱায়? ঠিক আছে, এইটো নিবাই হৈছে, এইটো নুমাই হ'ব। জুই কেনেকৈ নুমায়? এইটো নুমুৱাই হ'ব। তাৰপিছত আহিলে আমাৰ যে কাৰ্বন ডাই অক্সাইড বায়ুতকৈ গধুৰ হয়, যাৰ ফলত ই জুইৰ ওপৰত কম্বলৰ দৰে বিস্তাৰ হয় আৰু অক্সিজেনৰ যোগান বন্ধ কৰে, ইয়াৰ ফলত জুই নুমাই যায়। এইকেইটা ৱৰ্ডকেইটা ঠিক কৰি ল'বা, ঠিক আছে, হৈ যায় কেতিয়াবা। তাৰপিছত আহিলে 11 নম্বৰটো যে সোণৰূপ গলাবলৈ সীসাৰ কোন মণ্ডল ব্যৱহাৰ কৰা হয়? দীপ্তিহীন মণ্ডলত তাপ বেছি থকাৰ বাবে সোণাৰীয়ে এই অংশটো ব্যৱহাৰ কৰে। তো মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে নেকি? তো ইয়াৰ এনচাৰটো হ'ব নোৱাৰে, ঠিক আছে। তো এইটো নোৱাৰে হ'ব, এইটো লিখি ল'বা। কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰ উলিয়াই নে সেই ই দহন নহয়, ঠিক আছে। তো গতিকে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিলে নোৱাৰি, কাৰণ মামৰ ধৰিলে আমাৰ তাপ আৰু পোহৰ নোলায়, ঠিক আছে। তো কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰ নোলায়, তো সেইকাৰণে ই দহন নহয়। তাৰপিছত কাৰণ দেখুওৱা যে বৈদ্যুতিক জুইত পানী দিয়াটো বিপদজনক, কাৰণ পানীয়ে বিদ্যুৎ চলায়। তো বৈদ্যুতিক আহিলাত জুই লাগিলে তাৰ ওপৰত পানী ঢালিবলৈ নিদিয়ে, কাৰণ পানী এটা উত্তম বিদ্যুৎ পৰিবাহক। যদি পানী ঢালোঁ তেন্তে বিদ্যুৎ আমাৰ দেহলৈ পৰিবাহিত হৈ বিপদ ঘটাব পাৰে, এই ক্ষেত্ৰত পানী ব্যৱহাৰ কৰা নহয়, ঠিক আছে। কাৰণ পানীৰ মাজেৰে বিদ্যুৎ চালিত হ'ব পাৰে, তো সেয়েহে তাত যদি আমি পানী দি দিওঁ কাৰেণ্টত বা বৈদ্যুতিক তাৰত, তেতিয়াহ'লে এই পানীৰ যোগেদি বিদ্যুৎ আমাৰ দেহলৈহে আহিব। তাৰপিছত আহিলে LPG পৰিষ্কাৰ অধিক শক্তি দিয়া ইন্ধন হোৱাৰ বাবে কাঠতকৈ উত্তম।
LPG পৰিষ্কাৰ অধিক শক্তি দিয়া ইন্ধন হোৱাৰ বাবে কাঠতকৈ উত্তম। তো এই কাৰণটো লিখা আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো চাই ল'বা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ এইটো।